অঞ্চলত বিস্ফোরণ হওয়ার সম্ভাবনা আছে। মুঠাৰ ওপৰতে এক পৰিস্থিতি কৰিছে। ওচৰতে আৰক্ষী বিভাগ আছে কিন্তু যি বনৰক্ষীবিলাকৰ যি অস্ত্ৰ সেই অস্ত্ৰ হয়তো যাতে উত্তেজিত জনতাৰ হাতত নপৰে। এজন যুৱকে তেওঁ হয়তো নিজৰ কষ্ট কৰি নিজৰ হাতত ৰাখিছে। আপুনি কি কৰিব লাগিব? এই যিটো অকেমতিছে ওলাই লৈ আহিছে কি কৰিব? মানে ইউথবিলাকতো বহুত চেণ্টিমেণ্ট বেছি হৈ আছে, সেইকাৰণে আমি এইবিলাক আমি ধ্বংস কৰিব নকৰিম। আমি এইটো আমি জিমা দিম সিহঁতৰ হাতত, কিয়নো আমি ইউথবিলাকৰ ভৱিষ্যত এইটো টাচ কৰে আমাৰ ইউথবিলাকৰ বহুত বেয়া হ'ব। समाव आरक्षिया जखम जानायखौ नुनो मोनदों। যাবি না কেউ? ওখানে কেউ যাবি না, মাথার মধ্যে কোনো সেফটি নাই, কিছু নাই, কেউ যাবি না। পুলিশ